Welcome everyone. Education for Life on চেনেলত তৰফৰ পৰা পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি লৈ আছো আপোনালোকৰ মাজত 2021 বৰ্ষত SSC এক্সামত অহা কোৱেশ্চনৰ সলভ পেপাৰ। সো এই কোৱেশ্চন কেটা আপোনালোকে চাব ভালকৈ, ভিডিওটো স্কিপ নকৰাকৈ চাব আৰু আপোনালোকে যিকোনো পৰীক্ষাৰ কাৰণে চাই থব। ইয়াৰ পৰা দুটা কোৱেশ্চন দিব পাৰে পৰীক্ষাত। সো ভালকৈ ভিডিওটো চাব স্কিপ নকৰাকৈ। আৰু আপোনালোকক এটা বিনম্ৰ অনুৰোধ, যদি চেনেলটো প্ৰথম চাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিওটো এটা লাইক কৰি দিব আৰু আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত জৰুৰ শ্বেয়াৰ কৰি দিব। সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰো। ফাৰ্স্ট কোৱেশ্চন, প্ৰথম কোৱেশ্চন, হু এমং দা ফলোইং ইজ ক্ৰেডিট উইথ postulating 3 laws of planetary motion? মই অপশন কেইটা নপঢ়ো, আপোনালোকে পঢ়ি ল'ব। মই কাৰেক্ট আনসাৰবোৰ কৰি যাম, আপোনালোকে পঢ়ি যাব অপশনবোৰ, মই টাইম দিম। সো কি হ'ব কাৰেক্ট আনসাৰ? হু এমং দা ফলোইং ইজ ক্ৰেডিট উইথ postulating 3 laws of planetary motion? কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ 4, জনছ কেপলাৰ। মনত ৰাখিব, অপশন 4 হ'ব কাৰেক্ট আনসাৰ, জনছ কেপলাৰ। কোৱেশ্চন নম্বৰ 2 আছে, হু এমং দা ফলোইং was the first Indian to unfurl the tricolor on foreigner land? কি হ'ব কারেক্ট আনসার? কারেক্ট আনসার হ'ব অপশন 2, বাহকাজি কামা। মনত ৰাখিব, বাহকাজি কামা। আপোনালোকে বাকি অপশনখিনি পঢ়ি যাব। কোৱেশ্চন নম্বৰ 3 আছে, which of the following state former governor Mata Prasad died in January 2021? কারেক্ট আনসার হ'ব অৰুণাচল প্ৰদেশ। আপোনালোকে বাকি অপশনখিনি পঢ়ি যাব। অৰুণাচল প্ৰদেশ হ'ব কারেক্ট আনসার, মনত ৰাখিব অৰুণাচল প্ৰদেশ। Question number 4, dash is created by the collision of convergent plate boundaries? কি হ'ব কারেক্ট আনসার? আনসার হ'ব কারেক্ট আনসার হ'ব অপশন 2, মাউন্টেন বিল্ডিং। মনত ৰাখিব, মাউন্টেন বিল্ডিং হ'ব কারেক্ট আনসার। Next question, question number 5, according to the Purans, Lord Vishnu took the shape of dash in order to rescue the earth which had sunk into water? কি হ'ব কারেক্ট আনসার? কারেক্ট আনসার হ'ব অপশন 1, এ বোর। মনত ৰাখিব, এ বোর হ'ব কারেক্ট আনসার। Question number 6, which of the following is a water dash slope vitamins? কি হ'ব কারেক্ট আনসার? ভিটামিন সি হ'ব কারেক্ট আনসার। মনত ৰাখিব, which of the following is a water dash slope vitamins? ভিটামিন সি। মনত ৰাখিব। ভিডিও যদি আপুনি প্ৰথম চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিওটো এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত জৰুৰ শ্বেয়াৰ কৰি দিব আৰু ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। Question number 7, who among the following was the Nizam of Hyderabad in 1947? কি হ'ব কারেক্ট আনসার? কারেক্ট আনসার হ'ব অপশন নম্বৰ 3, উসমান আলী। মনত ৰাখিব, উসমান আলী হ'ব কারেক্ট আনসার। Question number 8, which of the following disease is caused by a parasite? কি হ'ব কারেক্ট আনসার? কারেক্ট আনসার হ'ব অপশন 1, ম্যালেরিয়া। মনত ৰাখিব, ম্যালেরিয়া হ'ব কারেক্ট আনসার। Question number 9, with which of the following sports is the term Sinman associated? কি হ'ব কারেক্ট আনসার? কারেক্ট আনসার হ'ব অপশন নম্বৰ 3, ক্রিকেট। মনত ৰাখিব, ক্রিকেট হ'ব কারেক্ট আনসার। Question number 10, which of the following article of the Constitution of India provide for the creation of a GST council? কি হ'ব কারেক্ট আনসার? কারেক্ট আনসার হ'ব অপশন 2, আর্টিকল 279A। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, আহিব পাৰে। which of the following article of the Constitution of India provide for creation of a GST council? বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, আৰ্টিকল 279A GST council। Question number 11, which of the following is the meaning of stuck in the context of medieval Indo-Islamic architecture? Architecture কি হ'ব কারেক্ট আনসার? কারেক্ট আনসার হ'ব অপশন নম্বৰ 4, টেল গেটওয়ে। মনত ৰাখিব, টোল গেটওয়ে। টোল গেটওয়ে হ'ব কারেক্ট আনসার। Question number 12, what is the objective of the Dugan model?
Dugnat model of development. কি হ'ব কারেক্ট आंसर আপোনালোকে বাকি অপশনখিনি পঢ়ি ল'ব অপশন নম্বৰ 1 হ'ব কারেক্ট आंसर it invention a world in which people and planet can thrive in balance মনত ৰাখিব বাকি অপশনখিনি আপোনালোকে পঢ়ি ল'ব অপশন নম্বৰ 1 হ'ব কারেক্ট आंसर Question number 13 Which of the following is not a feature of food security কি হ'ব correct answer হ'ব option 2 acceptability মনত ৰাখিব acceptability Question number 14 Who among the following never became the vice president of India কি হ'ব who among the following is never become the vice president of India option 1 হ'ব correct answer Gulzarlal Nanda মনত ৰাখিব Gulzarlal Nanda correct answer হ'ব correct answer who among the following never became the vice president of India Gulzarlal Nanda মনত ৰাখিব question number 15 Holgins have dash electrons in their outmost cells option number 4 হ'ব correct answer Holgins have 7 electrons in their outmost cells মনত ৰাখিব 7 হ'ব option 4 hobo correct answer question number 16 who among the following is the author of the book democrats and designators ki hobo correct answer hobo option 2 ramchandra guha monot rakhibo ramchandra guha hobo correct answer question number 17 which of the following location has the highest altitude ki hobo correct answer অপশন আছে চাৰিটা পঢ়ি লব আপোনালোকে কারেক্ট आंसर হ'ব ৰাণীখেত মনত ৰাখিব ৰাণীখেত হ'ব কারেক্ট आंसर question number 18 blockad is a dash from the state of Karnataka কি হ'ব কারেক্ট आंसर হ'ব option 4 dance from বাকিখিনি পঢ়ি লব অপশনখিনি আৰু ভিডিওত যদি এতিয়ালৈকে লাইক কৰা এটা লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব question number 19 Which of the following is a work on statecraft written by Krishna Bardaya? Answer. Krishna Dev Bardaya. Krishna Dev Bardaya. क्या होगा correct answer? Correct answer होगा option 1. Amok Tamallada. मনত रखिब Amok Tamallada. मনত रखिब option 1 होगा correct answer. Question number 20 when is national girls child day observed annually in India কি হবে correct answer option 1 আছে 5 June option 2 আছে 12 May option 3 আছে 24 January এটা হবে correct answer option 3 হবে correct answer 24 January মনত ৰাখিব 24 হ'ব ভালকৈ শুনি যাব তাতে আপোনালোকৰ মনত থাকিব question number 21 Tapavan Bisnugar hydrochloric project is located in কি হ'ব answer correct answer হ'ব option number 3 Uttarakhand হ'ব correct answer মনত ৰাখিব question number 22 how many trains were flashed off by Prime Minister Narendra Modi in January 2021 connecting the location of the state of unity to different parts of India correct answer কি হ'ব correct answer হ'ব option 1 8 মনত ৰাখিব how many trains সুধিছে so কিমান ট্ৰেইন আছিল 8 মনত ৰাখিব which part of the body is associated with the Rh disorder কি হ'ব which part of the body is associated with Rh disorder correct answer কি হ'ব bones মনত ৰাখিব which part of the body is associated with the Rh disorder bones correct answer হ'ব bones বাকি কিটা নহয় heart নহয় skin নহয় eyes নহয় bones মনত ৰাখিব bones হ'ব correct answer question number 24 India and dash were declared joint winner of the 2020 online FIDE Olympiad correct answer হ'ব India and Russia were declared joint winner of the 2020 online FIDE Olympiad Indian Russia আছিল মনত ৰাখিব question number 25 last question আজি so আজিৰ এই 25টা question আলোচনা কৰিম
কৰিলো সো ভিডিওটো কেনেকৈ লাগিল জনাব যদি ভাল লাগে নিশ্চয় লাইক কৰিব কমেন্ট কৰিব আৰু আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব question number 25 চাও who among the following was appointed as the chairman and managing director of telecommunication consultant India Limited in January 2021 কি হ'ব correct answer হ'ব সঞ্জীৱ কুমাৰ ৰাজীৱ কুমাৰ নহয় সৰ্বজিত সিং সদ্দু নহয় কি হ'ব সঞ্জীৱ কুমাৰ জিতেন্দ্ৰ সিং নহয় correct answer হ'ব সঞ্জীৱ কুমাৰ মনত ৰাখিব সঞ্জীৱ কুমাৰ ভিডিওটো চাই কেনেকৈ লাগিল জনাব যদি ভাল লাগে নিশ্চয় এটা লাইক কৰি দিব আৰু আপুনি যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিওটো এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব আপোনাৰ মতামত আৰু আপোনাৰ বন্ধুৰ লগত জৰুৰ শ্বেয়াৰ কৰি দিব ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল জয় অসম